है दोस्तों वॉकिंग टाइप दोस्तों इन्स्टाग्राমৰ दोस्तों ৰিলছবোৰ মানে दोस्तों খোজ কৰা ষ্টাইলৰ যিবোৰ ৰিলছ থাকে दोस्तों যিবোৰ আপোনালোকে বনায় সেই খোজ কৰা ষ্টাইলৰ ৰিলছবোৰ दोस्तों আপোনালোকে কেনেকৈ এডিট কৰিব আজি সেইটো বিষয়ে মই সম্পূৰ্ণ প্ৰচেছটো আপোনালোকৰ এইটো ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম হয় ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে মোৰ নাম হৈছে পুলৱ আপোনালোকে চাই আছে টেকনিকেল পুলৱ ইউটিউব চেনেল ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ सो दोस्तों या सब दोस्तों मोबाइल स्क्रीन आहि गल सो दोस्तों वॉकिंग टाइप माने दोस्तों खुज करा स्टाइलर जिबो रील्स থাকে হেবোৰ আপোনালোকে এডিট কৰিব কাৰণে दोस्तों আপোনালোকৰ মোবাইল ফোনত এয়া দেখিছে কেপকাট হয় এয়া কেপকাট আৰু কেপকাট নামৰ এটা মানে এটা ক'ব গলে ভিডিও এডিটৰ এটা এপ্লিকেশন হয় মানে এটা সফটওয়্যাৰ বুলি ক'ব পাৰি ইয়াক আপোনালোকে প্লে ষ্টৰত মানে ইয়াৰ এভেইলেবল নাই ইয়াক আপোনালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব নোৱাৰে ইয়াক গতিকে আপোনালোকে গুগলৰ সাৰ্চ বাৰ বা ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি তাৰ পৰা আপোনালোকে ইয়াক ডাউনলোড কৰি ল'ব আপোনালোকৰ মোবাইল ফোনত সো दोस्तों কেপকাট এপ্লিকেশনটো আপোনালোকৰ মোবাইল ফোনত ব্যৱহাৰ কৰিবনে আপোনালোকে আৰু এটা এপ্লিকেশন ডাউনলোড কৰিব লাগিব তাৰ নাম হৈছে সিকিউৰ ভিপিএন মানে মই যেটো दोस्तों ভিপিএন ব্যৱহাৰ কৰিছো হেতু ব্যৱহাৰ কৰিবলৈ নহয় আপোনালোকে যিকিনো ভিপিএন টা প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি আপোনালোকে কানেক্ট কৰি ল'ব লগতে আপোনালোকৰ মোবাইলৰ ডাটা কানেকচনটো অন কৰিব তাৰ লগতে ভিপিএন টো কানেক্ট কৰিব তাৰ পিছত আপোনালোকে এপ্লিকেশনটো ওপেন কৰিব লওক সো दोस्तों এটা মই মানিছো ভিপিএন এটা আপোনালোকে কানেক্ট কৰিলে ডাটা কানেকচন অন আছে কেপকাট এপ্লিকেশনটো বাৰু ডাউনলোড হ'ল আপোনালোকৰ মোবাইল ফোনত এতিয়া সিম্পলি এতিয়া কেপকাট এপ্লিকেশনটো ওপেন কৰিলো ওপেন কৰাৰ পিছত ইয়াত দেখিছে নিউ প্ৰজেক্ট লিখা আছে ইয়াতে এবাৰ ক্লিক কৰিব হয় ইয়াত ক্লিক কৰিব दोस्तों ইয়াত ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকৰ মোবাইল ফোনৰ গেলাৰীলৈ লৈ আহিব ইয়াৰ পৰা এতিয়া সেই ভিডিওটো বাছি লওক যেটো এতিয়া আপোনালোকে এডিট কৰিম ভাবিছে এতিয়া এই ভিডিওটা যেনবা মই বাছিলো এফালে এড লিখা আছে ইয়াত ক্লিক কৰিলো হয় এতিয়া दोस्तों প্ৰথমতে ভিডিওটো অলপমান আপোনালোকক প্লে কৰি দেখুৱাই দিছো হয় ভিডিওটো আপোনালোকে চাই ল'ব লাগিব মানে ভালদৰে চাই ল'ব লাগিব আপোনালোকে ভিডিওটো মানে আপোনালোকে কেনেকৈ এডিট কৰিম বুলি ভাবিছে এয়া চাওক হেখালকে দেখিলে ভিডিওটো এতিয়া হেখত মানে এডখৰ এডিট হৈ গৈছে এডখৰ এটা মানে ক'ব গ'লে এডখৰ মানে জয়েন হৈ গৈছে এই পাৰ্টটো এটা আমি ডিলিট ক্লিক কৰিলো ক্লিক কৰাৰ পিছত ডিলিটত ক্লিক কৰি এই পাৰ্টটো মানে ডিলিট কৰি দিম হয় ডিলিট কৰিলো दोस्तों এতিয়া আমি এই লেআউটটো মানে ক'ব গ'লে এতিয়া ষ্টাৰ্টিঙত লৈ আহিলো ষ্টাৰ্টিঙত আনাৰ পিছত दोस्तों অলপমান এনেদৰে অলপমান আগুৱাই লৈ যাম হয় ইমানখিনিত মানে অলপমান আমি ব্লাৰ ইফেক্ট দিম ইয়াত সিম্পলি এতিয়া প্ৰথমতে আমি কাটটো লগালো মানে ইয়াত ব্লাৰ ইফেক্ট দিম তাৰ লগতে এনিমেশ্যন দিম বডি ইফেক্ট দিম আদি কৰি সকলোবোৰ দেখুৱাম কিন্তু প্ৰথমতে আমি ইয়াক স্প্লিট দেখিছে ইয়াত ক্লিক কৰিলো পিছত এনেদৰে মানে আপোনালোকে ভিডিওটোত ক্লিক কৰিলো ইমানখিনি আনিলো ইয়াত তলত দেখিছে স্প্লিট লিখা আছে ইয়াতে এতিয়া প্ৰথমতে কাট লগালাম ইয়াতে কাট লগালো এটা আকৌ অলপমান গৈ এই ভিডিওটো চাই ল'ব লাগিব এনেদৰে এতিয়া এই আকৌ মুখখন এইফালে ঘূৰাই আছে যেনবা হয় মুখখন এইফালে ঘূৰাই আছে আকৌ ইয়াতে যেনবা এইখিনি মুখখন এইফালে ঘূৰাই আছে ইয়াতে অলপমান ৰব চাই লো হয় অলপমান হয় ইমানখিনিতে আকৌ এটা যেনবা কাট লগাম ক্লিক কৰিলো সিম্পলি একে প্ৰসেছ মানে স্প্লিট লিখা আছে ইয়াতে ক্লিক কৰিলো আকৌ অলপমান এনেদৰে অলপমান সোৱাইপ কৰিম ভিডিওটো এনেদৰে ইমানখিনিতে এটা আকৌ কাট লগাম হয় ইমানখিনিতে এটা কাট লগাম আকৌ এতিয়া একে প্ৰসেছ সিম্পলি এনেদৰে কাট লগাব মানে ইয়াত ভিডিওটো ক্লিক কৰিব ইয়াত দেখিছে তলত স্প্লিট লিখা আছে ইয়াতে মানে ক্লিক কৰিলো ইয়াক এতিয়া আমি কাট লগালো কাট লগাৰ পিছত दोस्तों আকৌ ষ্টাৰ্টিঙলৈ আহিলো ইয়াত আহাৰ পিছত ইয়াৰ আমি অলপমান ইমানখিনিলৈকে লৈ গৈছো এই লেআউটটো ইয়াত এটা ক্লিক কৰিলো এই পাৰ্টটো ক্লিক কৰাৰ পিছত दोस्तों এইফালে স্পীড লিখা আছে ইয়াতে ক্লিক কৰি নৰ্মেল লিখা আছে ইয়াতে ক্লিক কৰি এইফালে ইয়াত স্পীডটো মানে অলপ কম কৰিম আমি যেনে হওক আপোনাৰ 0.5 কৰিলো তাৰ এইফালে ক্লিক কৰিলো তাৰপিছত এইফালে এতিয়া আকৌ ষ্টাৰ্টিঙলৈ আনিলো ষ্টাৰ্টিং অনাৰ পিছত এইফালে সিম্পলি বেক কৰিলো বেক কৰাৰ পিছত এইফালে ইয়াত দেখিছে এনিমেশ্যন হয় এনিমেশ্যনত ক্লিক কৰিলো অলপ ৰৈ দিব এতিয়া নেটৱৰ্কৰ কথা এইফালে दोस्तों এতিয়া প্ৰথমতে এয়া চক এনিমেশ্যন আহিলে কিবা কিবি ধেৰ আহিছে তাৰ লগতে আমি 3 নম্বৰ যেটো আছে ইয়াকে সিলেক্ট কৰিলো ইয়াক সিলেক্ট কৰি ক্লিক কৰিলো এয়া আপোনালোকে চাব পাৰে অলপমান এনিমেশ্যনটো এয়া চক এনিমেশ্যনটো দেখিছে হয় এয়া চক হয় যে আকৌ আমি ষ্টাৰ্টিঙত আনিম ষ্টাৰ্টিঙত আনাৰ পিছত ইয়াত আমি এটা ব্লাৰ এটা ইফেক্ট দিম এটা ইফেক্ট এয়া দেখিছে ইফেক্ট বেক কৰিলো এয়া দেখিছে ইফেক্ট লিখা আছে ইয়াতে ক্লিক কৰিলো ইয়াত ক্লিক কৰাৰ পিছত दोस्तों এতিয়া ইয়াত দেখিছে ভিডিও ইফেক্ট লিখা আছে এইটোতে ক্লিক কৰিলো ক্লিক কৰাৰ পিছত ইয়াত চাব এটা মানে ব্লাৰ টাইপৰ অলপ ইফেক্ট দিম ইয়াত দেখিছে ট্ৰেন্ডিং নাম এটা সেকশন তললৈ অলপ আহিম তললৈ অহাৰ পিছত ইয়াত দেখিছে অলপ তলত হলো ব্লাৰ বুলি এটা মানে ক'ব গ'লে এটা মানে আছে হয় এইটোৱে ইয়াতে এইটো বাৰু দিলো ক্লিক কৰিলো ৰাইট চিনজলত হৈ গ'ল এইফালে দেখিছে তলত মানে ইয়াত এডজাষ্ট ইয়াত যদি এতিয়া আমি ক্লিক কৰোঁ ক্লিক কৰিলে আৰু মানে স্পীডটো কমসে কম আমি 80 মান দিব লাগিব 80 বা ধৰি লওক 78 দিলো আৰু ইন্টেন্সিটিটো আমি 100 কৰি দিলো তো সিম্পলি এতিয়া যিমান ডখৰলৈকে আমি কাট লগালো সিমান ডখৰ জেগাটোলৈকে আমি মানে ইয়াৰ লেআউটটো মানে সিমানখিনিলৈকে বঢ়াব লাগিব ইমানখিনিলৈকে দিলো ইমানখিনিলৈকে বঢ়ালো ঠিক আছে ইয়াত এটা লগালো তাৰপিছত ইফালে অলপমান প্লে কৰি চাও ষ্টাৰ্টিঙৰ পৰা সো এয়া দেখিছে আপোনালোকে হয় সো এতিয়া এইখিনিটো অলপমান আমি এইখিনিলৈ আনিলো লেআউটটো ইয়াতো অলপমান ইয়াত ক্লিক কৰিলো অলপ স্পীডটো ইয়াতো অলপমান আমি কমাই দিম নৰ্মেল আছে ক্লিক কৰিলো
এতিয়া স্পীডটো আকৌ আমি 0.5 দিলোঁ তো চিম্পলি ইয়াৰো অলপ স্পীডটো চাওঁ হয় তো দোস্ত ইয়াত এতিয়া আমি এটা মানে বডি ইফেক্ট এটা দিম ইয়াত চিম্পলি ইয়াতে আছে আহিলে বডি ইফেক্টটো মানে ওলাই আছে ক'ব গ'লে ইয়াত দেখিছে তলত বডি ইফেক্ট ইয়াত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত ইয়াত এটা বডি ইফেক্ট এটা দিম মানে আমি অলপমান তললৈ আহিলোঁ এনেদৰে ট্ৰেণ্ডিং ইয়াতে আছে ইয়াতে ধৰি লওক কোনোবা এটা এইটো যেনিবা দিলোঁ এইটো দিয়াৰ পাছত এডজাষ্টত ক্লিক কৰিলোঁ ইয়াৰ মানে স্পীডটো অলপমান আমি 80 বা 78 মানৰ বা ইমানখিনি থ'ম হয় ইমানখিনিতে ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত এতিয়া অলপমান এই বস্তুটো ইয়াৰ মানে বডি ইফেক্টটো মানে আমি ইয়াৰ সমানে দিম একেবাৰে দেখুৱাই আছোঁ হয় ইমানখিনিলৈকে হয় ইমানখিনিলৈকে দিলোঁ তাৰপাছত এতিয়া মই অলপমান এতিয়া ষ্টাৰ্টিঙৰ পৰা আকৌ আপোনালোকক প্লে কৰি দেখুৱাই আছোঁ এতিয়া দেখিছে ব্লাৰ ইফেক্ট চ' এইখিনিতো আকৌ এটা আমি দিম এই ক'ব গ'লে 3 নম্বৰ পাৰ্টটোত ইয়াতো আনিলোঁ লেআউটটো ইয়াত অনাৰ পাছত ইয়াতো এটা আমি মানে বডি ইফেক্ট দিম ক'ব গ'লে ভিডিঅ' ইফেক্ট দিম প্ৰথমতে তাৰপাছত বডি ইফেক্ট ভিডিঅ' ইফেক্টত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত ইয়াত মানে চাই লওঁ কি আছে হয় ইয়াত বাৰু এইটো ইয়াত নিদিওঁ ইয়াত বেক কৰিলোঁ বেক কৰাৰ পাছত এইফালে আকৌ বেক কৰিলোঁ এইফালে বেক কৰাৰ পাছত ইয়াত ইফেক্ট আছে এইফালে আছে ইয়াত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত এনিমেশ্যন এটা দিম মানে ইয়াত এতিয়া ক্লিক কৰিলোঁ এনিমেশ্যন দেখিছে এনিমেশ্যন হয় ইয়াতে ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত ইয়াত দিম আমি ইনৰ পৰা দি দিম ইন বুলি লিখা আছে যিটো মানে ইণ্ট্ৰ ইয়াৰ পৰা দি দিছোঁ কিবা এটা মানে আমি ধৰি লওক যেনিবা লাইক এইটোৱে বা এইটোৱে দি দিছোঁ যেনিবা 3 নম্বৰ যিটো আমি দিছিলোঁ 3 নম্বৰটো যেনিবা দিলোঁ এইটোৱে আকৌ ইয়াত আকৌ এবাৰ এটা এনিমেশ্যন দি দিলোঁ চ' দোস্ত এতিয়া আমি আকৌ লাষ্টলৈ আহিলোঁ লাষ্টলৈ অহাৰ পাছত দোস্ত এতিয়া আকৌ ইয়াত এতিয়া ইফেক্ট লিখা আছে আকৌ ইফেক্ট লিখা আছে দেখিছে ইয়াতে ক্লিক কৰিম হয় ইয়াত ক্লিক কৰাৰ পাছত এতিয়া মানে বডি ইফেক্ট আৰু এটা দিম মানে ইয়াত এই বডি ইফেক্ট লিখা আছে ইয়াতে ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত এইফালে যদি চাই এনেকৈ ক্লোন বুলি এটা পাব অলপ এনেদৰে অলপ চুৱাইপ কৰি চাব ইয়াত ক্লোনটো নাই বাৰু আপোনাৰ তললৈ আহিলোঁ তললৈ আহি পেলাই ইয়াৰ পৰা এটা যিকোনো বডি ইফেক্ট এটা দিম মানে ধৰি লওক যেনেদৰে মানে ইয়াত এটা ভাল লগা এটা এনেদৰে মানে আপোনালোকে বাছি ল'ব আপোনালোকক কোনটো ভাল লাগে হয় যেনিবা এইটোৱে যেনিবা দিলোঁ বা আমি ধৰি লৈছোঁ এইটোৱে যেনিবা যিটো দিছিলোঁ ইয়াকে দিলোঁ আকৌ আমি হয় ইয়াকে দিছোঁ আকৌ এবাৰ দেখুৱাই আছে প্লে কৰি এয়া দেখিলে আপোনালোকে ইয়াতো মানে আপোনালোকে টাইমিংটো বা আপোনালোকে ইয়াত ৰিপ্লেচো কৰিব পাৰে যিটো ইফেক্ট দিছে সেইটো ইয়াত এটা অপশ্যন দেখি পাইছে ৰিপ্লেচ ইফেক্ট মানে বদলি কৰি দিব পাৰে অলপমান এতিয়া আপোনালোক মই ভিডিঅ'টো ধৰি লওক অলমষ্ট মানে মোটামুটি হৈ গ'ল আৰু আপোনালোকে দোস্ত এতিয়া আপোনালোকৰ চইচৰ ওপৰত কথা আপোনালোকে চাই ল'ব আপোনালোকক কেনেকুৱা টাইপৰ ভাল লাগে চ' দোস্ত অলপমান মানে মই প্লে কৰি দেখুৱাই দিছোঁ ভিডিঅ'টো মানে এতিয়া আমাৰ এডিট হৈ গ'ল অলমষ্ট মানে এয়া দেখিছে চ' দোস্ত এতিয়া মই মানিছোঁ আপোনালোকে এনেদৰে ভিডিঅ' এটা এডিট কৰিলে এডিট কৰাৰ পাছত দোস্ত এতিয়া আপোনালোকৰ ফোনৰ গেলেৰীত কেনেকৈ ছেভ কৰিবলৈ চিম্পলি এতিয়া আপোনালোকে ওপৰত এটা আইকন দেখি পাইছে ইয়াতে হয় ইয়াতে ক্লিক কৰিব লাগিব তাৰ লগতে দোস্ত ইয়াত দেখিছে আপোনালোকৰ ভিডিঅ'টো মানে কোৱালিটিটো ইয়াতে ক্লিক কৰি হয় ইয়াতে ক্লিক কৰিব ইয়াত মানে আপোনালোকৰ যিটো কিবা যদি আপোনালোকৰ ফ্ৰেম ৰেট বঢ়াম ভাবিছে বা আপোনালোকৰ যি ভিডিঅ'টো চাইজ 1080p যদি নালাগে আপোনালোকে 2K বা 4K লৈ ভিডিঅ'টো দোস্ত যিটো মানে চাইজ ক'ব গ'লে যিটো আপোনালোকে 4K হওক বা MP4 হওক বা আপোনালোকে 1080p বা ফুল HD বা 2K যি চাইজত আপোনালোকক ভিডিঅ' লাগে সেইটো চাইজত যদি আপোনালোকৰ মোবাইলত ছাপৰ্ট হয় তেতিয়াহ'লে আপোনালোকে এনেদৰে বঢ়াই ল'ব এনেদৰে বঢ়াই পেলাই আপোনালোকে তাৰপাছত আপোনালোকে ইয়াত ওপৰত দেখিছে ইয়াত এটা আইকন ইয়াতে ক্লিক কৰিব ইয়াত দেখুৱাই দিছোঁ এয়া চাওক এক্সপৰ্টিং মানে আপোনাৰ মোবাইলৰ ফোনৰ মানে ক'ব গ'লে গেলাৰীলৈ অট'মেটিকলি ছেভ হৈ যাব মানে ভিডিঅ'টো এক্সপৰ্ট হৈ গৈছে বুলি ক'ব পাৰি চ' দোস্ত এনেদৰে মানে আপোনালোকে নিজে নিজৰ মোবাইল ফোনটোৰ ইনষ্টাগ্ৰামৰ ৰিলছ হওক বা ৱাকিং ষ্টাইলৰ ভিডিঅ' বুলি ক'ব পাৰি বা খোজকাঢ়া ষ্টাইলৰ ভিডিঅ'বোৰ এনেদৰে আপোনালোকে মানে এডিট কৰিব পাৰিব হয় ভিডিঅ'টো চাই যদি আপোনাক ভাল লাগিলে নিশ্চয় লাইক কৰক বন্ধু বান্ধৱীসকলৰ লগতে শ্বেয়াৰ কৰক যদি নতুন দৰ্শক তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে ঘণ্টাটো বজাই অলপ ক্লিক কৰক হয় আজিলৈ মানে পুনৰ লগ পাম নতুন এটা বিষয়লৈ ভিডিঅ'টো চাবলৈ ধন্যবাদ বন্দে মাতৰম জয় অসম